সুপ্ৰভাত সকলোকে মই হিমাশ্ৰীয়ে মোৰ অন্যটি ব্লগলৈ স্বাগতম জনাইছোঁ আৰু আপোনালোকে এই ব্লগটো চাই থাকক বহুত বেছি স্পেচিয়েল হৈ যাব ওলাইছে কাৰণ আমি শিৱসাগৰ ঘূৰিবলৈ গৈ আছোঁ আৰু এয়া আছোঁ জয়সাগৰত আৰু এইটো হৈছে মেডিকেল চ' চাই থাকক দেই আৰু এয়া হৈছে জয়সাগৰৰ নামঘৰ আমি যোৱাকালি সন্ধিয়াত আহোঁতে ইয়াতে ভাওনা হৈ আছিলে মানে ৰিহাৰ্চেল হৈ আছিলে আৰু ভিডিঅ' কৰিবলৈ সময়ে নহ'ল মানে মোবাইল চাৰ্জ নাছিলে তাৰ কাৰণে কৰিব নোৱাৰিলোঁ আৰু এয়া দেখা পাইছে মানে আশে পাশে তাৰ মেডিকেলটোৰ ওচৰতে আছে জয়সাগৰ আমি ৰুমত থকাৰ পৰাই আৰু এয়া আমি প্ৰথমতে গৈ উপস্থিত হ'লোঁ বিষ্ণুদৌলত জয়সাগৰত জয়সাগৰৰ বিষ্ণুদৌলত আহিছোঁ বিষ্ণুদৌল আৰু গৈয়ে মোৰ হ'ব লগা হ'ল কেমেৰামেন মানে ফটো তুলি দিব লাগে আৰু সিহঁতক চবে অৱশ্যে ফটো মাৰি দিয়ে আৰু ৰ'দ যিহেতু ক'লা ক'লা হৈ আছিল ফটোবোৰ ইমান ভালকৈ অহা নাছিলে আৰু এই যে বিষ্ণুদৌলৰ পৰিৱেশ সকলোৱে গৈ চাৰিওফালে ঘূৰি ঘূৰি চাই আছে লগতে ফটো চটো উঠি আছে আৰু মই আপোনালোকৰ কাৰণে ভিডিঅ' ক্লিপ কৰি আছোঁ চাৰিওফালে লাহে সেয়া আছে জয়সাগৰৰ পুখুৰীটো আৰু ইমানেই ডাঙৰ বহুত ডাঙৰ মানে চাই ভালেই লাগে আৰু এয়া যদি প্ৰথমটো ভিডিঅ' হৈছে শিৱসাগৰৰ পৰা গোটেইখিনি ভিডিঅ'বোৰত ভইচ ৰিকভাৰ কৰি দিব লগা হৈছে কাৰণ মই ইয়াত ব্লগত একো কথাই ক'ব পৰা নাই আৰু আমাৰ এইখিনি সময় কম আছিল বাবে আমি অলপমান ঘূৰিলোঁ চালোঁ আৰু এতিয়া আমাৰ বেলেগ ঠাইত যাবলৈ সময় হ'লে আৰু শিৱসাগৰৰ পৰা নেক্সট এটা ব্লগত আপোনাৰ লগত লগ পাই আছোঁ